নমস্কাৰ মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া থাম্বনেইলখন দেখি চাগে আপোনালোকে গম পাইছে। এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইপিনে আছে কলডিল পিটিকা, এইপিনে আছে কলডিল পিটিকা, এইপিনে আছে কল এনেকৈ ফ্ৰাই কৰি লৈছোঁ গোল গোলকৈ, এইপিনে আছে পুঠি মাছ ফ্ৰাই কৰি লৈছোঁ, এইপিনে আছে আলু পিটিকা। আলু পিটিকাত অলপ আচাৰ কৰিবলৈ খৰিচা টেমাত নিমখ দি থৈ দিয়া তাৰে অলপ পিটিকি লৈছোঁ লগতে। এইপিনে আছে থাল কচু বুলি কওঁ আপুনি, দীঘল দীঘল হয়। এইপিনে চব্জি আছে, এইপিনে আছে মাছ পিটিকা আছে, সৰু সৰু মাছৰ পিটিকা আছে এইপিনে আছে দুটা জলকীয়া, এইপিনে নিমখ। এতিয়া বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, কাৰণ ৰাতিপুৱাৰ পৰা খোৱা নাই যে ভোক লাগিছে। আজি একেবাৰে চিম্পুলকৈ লৈছোঁ, মানে গৰম যিমানে পৰিছে মাংস খোৱাৰ কথা ভাবিবই নোৱাৰোঁ। কালি মাংস খাইছিলোঁ যে একদম পেট হেৰি লাগি থাকিলে। এতিয়া বেছি দেৰি নকৰোঁ, ভোক লাগিছে, খাই দিওঁ ভাতটো। প্ৰথম আলু পিটিকাই ষ্টাৰ্ট কৰিছোঁ। এইপিনে আলু পিটিকাখিনি অলপ গাজ দি সানি লৈছোঁ। আপোনালোকে অলপ খাই চাবচোন, কোনে কোনে খাই নাই পোৱা। বৰ ভাল লাগে খাই, মই কিন্তু বৰ ভাল পাওঁ। ধুনীয়া হৈছে। গৰমত দাইল চাইল খাব মন নাযায়, দাইল নল'লোৱেই। মজা হৈছে পিটিকাটো। কলডিল ফ্ৰাই খাই চাওঁ। এতিয়া পুঠি মাছ, কচু অলপ খাই চাওঁ। ৰাতিপুৱা একো নাখাওঁতে বহুত ভোক লাগিছে। কলডিল অলপ খাই চাওঁ। কমেণ্টত জনাবচোন কোনে কোনে এনে কলডিল পিটিকা খাই ভাল পায়। মজা। আলুটো খাব। গৰম যিমান পৰিছে ভিতৰত থাকিবই নোৱাৰোঁ মানুহ, ইমানেই গৰম। বাহিৰতে থাকোঁ আৰু ভিতৰত থাকিলে একদম জ্বলি যাওঁ হৈ যাওঁ মানুহজনী আৰু একদম ঘামুচি উঠি গৈছে। ওচৰ খোৱা এজনে আনে মাছ, তাৰপৰাই ল'লোঁ আজি। ঘৰৰে কাচকল আছিল বাৰী, তাই ফ্ৰাই কৰি লৈছোঁ। ভিডিঅ' বনোৱাৰ কাৰণে ভাবিলোঁ আৰু এটা কিবা বনাওঁ। বাৰীতে কলডিল আছিলে, তাকে আনি কিনে পিটিকা অলপ বনাই ল'লোঁ। এই আলুটো এনেকৈ খাই মজা লাগিছে। মই এনেকৈ খৰিচা দি খাই ভাল পাওঁ, আৰু এনেকৈ সৰু মাছ খাই ভাল লাগে। ইমান ভোকত উঠিছে, ষ্টিক খাই দিছোঁ আৰু ৰাতিপুৱা একো নাখোৱা যে কচু ঘৰ বাৰীয়ে হয়। মজা লাগিছে। এনেকৈ ভোকত থাকিলে খাই বস্তু ভাল লাগে। গৰমত এনেকৈ চিম্পুলকৈ খাই ভাল লাগে। কোনটো খাওঁ কোনটো নাখাওঁ লাগিছে, একদম পেটটো ভৰি গৈছে। কমেণ্টত জনাবচোন কোনে কোনে কলডিল পিটিকা খাই ভাল পায়। আলু পিটিকাটো মজা লাগিছে। কাচকল ফ্ৰাই কাৰ কাৰ প্ৰিয় জনাবচোন কমেণ্টত।
একদম খতম কৰি দিলোঁ কাহিনী। আজি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক